মাজুলীৰ যুৱক বহিৰাজ্যত সন্ধানহীন। মাজুলীৰ অফলামুখ গাঁৱৰ প্ৰশান্ত দাস নামৰ যুৱকজন অক্টোবৰ মাহৰ শেষৰ ফালে উপাৰ্জন কৰা আশাৰে হায়দৰাবাদলৈ বুলি ৰাওনা হৈছিল আৰু ঘৰত এৰি থৈ গৈছিল তিনিওটা কণমানি সন্তানৰ সৈতে পত্নী সুমি দাসক। হায়দৰাবাদৰ বুলি ওলাই যোৱাৰ দিনৰে পৰা আজিলৈকে পোৱা নাই প্ৰশান্ত দাসৰ খবৰ। স্বামীৰ একো খবৰ নোপোৱাত শোকে আউলি বাউলি হৈ ইজনে সিজনক সহায় বিচাৰিছে সুমি দাসে। শেহতীয়াকৈ হোৱা ধুমুহায়ো ভাঙি চিঙি লৈ গ'ল ঘৰ দুৱাৰ। গাঁৱৰ যুৱকসকলে লাগি ভাগি ঠিক ঠাক কৰি দিছে যদিও স্বামী নিৰুদ্দেশ হোৱাৰ ফলত খোৱা বোৱাৰ অভাৱ, বিদ্যালয়লৈ পঠাব পৰা নাই ডাঙৰ ল'ৰাটোক। ওচৰ আৰক্ষী থানাক জনোৱাৰ পাছতো আজিলৈকে কোনো সংসূত্ৰ পোৱা নাই বুলি জনাইছে এই দুৰ্ভগীয়া পৰিয়ালটোৱে। মাজুলীৰ পৰা মানস প্ৰতিম ৰিপৰ্ট, নৰ্থ ইষ্ট টাইম। অফলামুখ গাঁও, মানুহজনৰ নাম প্ৰশান্ত দাস। তিনিটা ল'ৰা ছোৱালী এৰি হায়দৰাবাদ যাওঁ বুলি কৈ গ'লে আহিনৰ ভিতৰতে 29-30 তাৰিখৰ ভিতৰতে মানুহজন যোৱা হ'ল আৰু মানুহজন গৈ নিৰ্দেশ আৰু আজিলৈকে কোনো সাহস পোৱা নাই। আৰু বনগাঁও থানাত মই দিয়া এপ্লিকেশ্যন দিয়া কেতিয়াবাই হ'ল, আহিনৰ কাতিৰ ভিতৰতে মই দিয়া হ'ল। এতিয়ালৈকে পুলিচ প্ৰশাসনেও তেওঁলোকক পোৱা নাই বুলি যোগাযোগ পোৱা নাই বুলি কৈছে। ফেচবুকতো দুবাৰ তিনিবাৰ মই এৰা হ'ল, এতিয়াও মোক পোৱা নাই বুলি তেওঁলোকে কৈছে। আৰু বৰ্তমান মানুহজনৰ এতিয়া মই নোপোৱাৰ কাৰণে মই আকৌ মিডিয়াৰ ওচৰত আকৌ মই হেৰি কৰিবলগীয়া হৈছে। আৰু মানুহজনক এতিয়া মই চলিবলৈ বুলিবলৈ মোৰ বিৰাট মুস্কিল। মোৰ লোকৰ চাকনিক কৰি মই ভাত খাইছোঁ আৰু লোকৰ ঘৰত মই বাচ্চা খুৱাই লৈ মই মনা চনা যাইছোঁ। মোৰ ল'ৰা ছোৱালী পঢ়োৱা শুনোৱা মোৰ ধ্বংস হৈ গৈছে আৰু মোৰ ল'ৰাটো বাপেক যাব পৰা ল'ৰা ছোৱালীকেইটাক মই পঢ়ুৱাবই পৰা নাই এতিয়ালৈকে। আৰু মোৰ ল'ৰা ছোৱালীকেইটা স্কুলো পঠিয়াব পৰা নাই। কেতিয়াবা এসাঁজ খাইছে, এসাঁজ ল'বনে ল'ৰা ছোৱালীকেইটাই দিন কটাইছে। হয়তো কোনোবা সময় লঘনেও ল'ৰা ছোৱালীকেইটাই দিন কটাইছে। মোৰ ডাঙৰ ল'ৰাটো বাপেক যাব পৰা পৰীক্ষা দিব নোৱাৰা হৈ গ'লে বাঘৰ গাঁৱত এডমিশ্যন মোমায়েকৰ গাঁৱত দি মোৰ ল'ৰাটো ধৰিবলগীয়া কাৰণে তাৰ স্কুল মই এৰুৱাই দিলোঁ। এতিয়া বৰ্তমান মানুহজন যোৱাৰ কাৰণে মোৰ তিনিটা ল'ৰা ছোৱালী পঢ়া শুনা ধ্বংস হয়। অকণমানি বাচ্চাটো লৈ মই ক'ত থকা গতি ল'ৰা ছোৱালীকেইটাক খুৱামেই নে মই পঢ়ুৱাম? সেই উপায় নতনে মোৰ নাইকিয়া আছে। গাঁৱৰ মানুহে মোক দিছে, এসাঁজ খাইছোঁ আৰু মানুহ হয়তো কোনোবা নি মই লঘনেও আহিছোঁ। ল'ৰাটোক মই অকণমানি কেঁচুৱাটো লৈ মই কাম বন কৰি একো সাহাৰ্য এটা মই চৰকাৰৰ ফালে একো নাই। এতিয়া ধুমুহাই ঘৰ ভাগিলে, ঘৰৰ ৰাইজে মোক গোটেই গাঁৱৰ ৰাইজে আহি মোৰ ঘৰ বনাই দিলেহি আৰু মোৰ কোনোফালে মই সহায় এটাও মই পোৱা নাই। নিজে কৰি নিজেহে মই এতিয়া বৰ্তমান খাইছোঁ। সেইদিনা ধুমুহাই ঘৰ ভাগিলে গাঁৱৰ ৰাইজে মোক গোট পিট খাই যেনে তেনে মোৰ ঘৰখন বনাই দিলে আৰু মই নিজেও পোৱাখিনি পক্ষত কিবা এটা কৰি মই অকণমান লৈছোঁ। আৰু মই এতিয়া মোৰ ল'ৰাটো একেবাৰে মোৰ ডাঙৰ ল'ৰাটো পঢ়া একেবাৰে ধ্বংস হৈ গৈছে। কিন্তু অকণমানি এতিয়া ডাঙৰটো স্কুল বাপেক যাব পৰা যোৱাই নাই। আপোনালোকৰ যোগেদি যদি ক'ৰবাত মোক পায়, মোৰ মানুহজনক মই অনুৰোধ জনাইছোঁ আৰু য'তে পায় যে মোৰ মানুহজনক আপোনালোকে মোক এই গৃহলৈ আকৌ মোক আনি দিয়ক বুলি